আসসালামু আলাইকুম হাই ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ মোৰ এই সোৱাদ চেনেলটোৰ জৰিয়তে এটা সোৱাদ লগা ভাজি ৰেচিপি লৈ আহিলোঁ ঘৰত শুকোৱা শুকান মাছ আৰু সৰু বেঙেনাৰ ভাজি কওকচোন কেনেকৈ বনালো চাওঁ তাৰ বাবে মই বেঙেনাখিনি এনেদৰে লৈ ললো বেঙেনাখিনি ঠাৰিবোৰ মই কাটি ভালদৰে ধুই ললো এইখিনি ডাঙৰ ডাঙৰকৈ কাটি লম সৰু বেঙেনা হয় যিহেতু ডাঙৰ বেঙেনা হলে সৰু সৰুকৈ কাটি ললে হ'ব হালধি নিমখ সানি এইখিনি মই ৰাখি থলো আৰু এইফালে মই শুকান মাছ অকনমান বইল কৰি ললো ঘৰত শুকুৱা ডাঙৰ মাছ কাটি শুকাই থোৱা হৈছিল এনেদৰে বইল কৰি ললো এইফালে মই বেঙেনাখিনিও কম জুইত ফ্ৰাই কৰি লম কম জুইত এইফালে বহাই দিলো আমাৰ মানে বজাৰৰ শুকান মাছটো খোৱা নহয় মানে বজাৰৰ শুকান মাছটো অলপ গোন্ধ ওলাই কিছুমানে ভাল পায় কিছুমানে ভাল নাপায় আমাৰো তেনেকৈ খোৱা নহয় ঘৰত শুকুৱাটোই খোৱা হয় এয়া বেঙেনাখিনি ধুনীয়াকৈ কালাৰ আহিছে ভাজি ললো ভাজি উঠাই থৈ দিলো এইফালে মই পিয়াজ পেষ্ট কৰি লোৱা পিয়াজ আৰু সৰু সৰুকৈ কাটি লোৱা পিয়াজ এনেদৰে দি ইয়াত ধনিয়া গুড়ি জিৰা গুড়ি জালুকৰ গুড়ি হালধি আৰু নিমখ পৰিমাণ মতে দি ভালদৰে মছলাখিনি ভাজি লৈ ইয়াত আকৌ মাছখিনি দি দিম মাছখিনি দিয়াৰ পিছত আকৌ অলপ সময়ৰ বাবে ঢাকনি মাৰি থৈ দিম এয়া ভালদৰে মই লাৰি দিছো ইয়াত অকনমান পানী দি মই এইখিনি ঢাকনি মাৰি আকৌ অলপ সময়ৰ বাবে সিজিব দিম কাৰণ টান হৈ থাকে যিহেতু তথাপিও মই অকনমান বইল কৰি লৈছো ফাৰ্ষ্টত এয়া মই বেঙেনাখিনি গোটেইখিনি বেঙেনা ভালদৰে দি দিলো বেঙেনাখিনি দিয়াৰ পিছত কম জুইত আকৌ 5 মিনিট মানৰ বাবে ঢাকনি মাৰি দি সিজি যোৱাত এয়া ধনিয়া পাত ছটিয়াই দিলো বহুত ধুনীয়া লাগে ধনিয়া পাত দিলে আৰু ভাল লগা হয় এয়া এনেদৰে আপোনালোকে যিসকলে শুকান মাছ ঘৰতে ডাঙৰ শুকান মাছ শুকাই খায় বা সৰু মাছে হওক যদি ঘৰত শুকাই যিসকলে খাই জানিব ইয়াৰ সোৱাদ ঘৰত শুকোৱা শুকান মাছৰ টেষ্টটো বহুত বেলেগ হয় আমি এনেদৰে খোৱা হয় আপোনালোকে যিসকলে এনেদৰে বনাই পোৱা নাই বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেন্ট বক্সত জনাব আৰু নতুন ৰেচিপি পোৱাৰ বাবে মোৰ এই সোৱাদ চেনেলটো সাবস্ক্ৰাইব কৰিব